আত্মাস্বৰূপ হওঁতা স্বশাসক হোৱা। শান্তি। আজিৰ মুৰলী 25 তাৰিখ 11 মাহ 2023। বাবাই কৈছে, মৰমৰ সন্তানসকল, জ্ঞানৰ বুলবুলি হৈ গোটেই দিন জ্ঞানৰ টিকলু টিকলু কৰি থাকা, তেতিয়া লৌকিক আৰু পৰলৌকিক মাতা পিতাক প্ৰত্যক্ষ কৰিব পাৰিবা। প্ৰশ্ন: প্ৰবাদ আছে, মন্থন কৰিলে নিচা বাঢ়িব। ইয়াৰ ভাৱাৰ্থ কি? উত্তৰ: নিজে মন্থন কৰা, অৰ্থাৎ বুদ্ধিযোগ ইফালে সিফালে নিনি একমাত্ৰ পিতাক স্মৰণ কৰা। বুদ্ধিত একমাত্ৰ পিতাৰ স্মৃতি থাকিলেহে নিচা বাঢ়িব। কিন্তু এই ক্ষেত্ৰত দেহ অভিমানে বহুত বিঘিনি আনে। সাধাৰণ বেমাৰ হ'লেই চিন্তিত হৈ পৰে, মৃত্যু সম্বন্ধীয় স্মৃতিলৈ আহে, সেয়েহে নিচা নাবাঢ়ে। যুগযুক্ত হৈ থাকিলে পীড়াও কমি যাব। শান্তি। ধাৰণাৰ বাবে মুখ্য সহায়: 1. নিজক মায়াৰ ভূতৰ পৰা ৰক্ষা কৰিবৰ কাৰণে জ্ঞান যুগত তৎপৰ হৈ থাকিব লাগে। মূৰ উফি বহুত ত্যাগ কৰি পিতাক প্ৰত্যক্ষ কৰাব লাগে। জ্ঞানৰ টিকলু টিকলু কৰিব লাগে। 2. পঢ়াৰ প্ৰতি ধ্যান দি পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। কল্পকল্পৰ এই বেজিক কোনো পৰিস্থিতিতে হেৰুৱাব নালাগে। বৰদান: সময় অনুসৰি ৰূপ বসন্ত অৰ্থাৎ জ্ঞানী আৰু যোগী আত্মা হওঁতা, স্বৰূপ হওঁতা, স্বশাসক হোৱা। শ্লোগান: শান্তিদূত তেওঁ, যিয়ে অশান্তিৰ ধুমুহা সৃষ্টি কৰা সকলকো শান্তিৰ উপহাৰ দিয়ে। শান্তি।